এফালে যে আহিলে কোকা পাম বুলি মই একচুয়ালি সেইখিনিত ব্ৰিজখন দেখি আৰু আমি এটা মানে মেইন জেগাটোলৈ যাবলৈ এয়া দেখিছেনে 150 টকা দি টিকেট কাটোতেহে যাব মানে চৰকাৰী ড্ৰাইভাৰবিলাক একদম কি ক'ব মানে মাতবোল নিদিয়ে আৰু হেল্ল' আজি ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ মানে জল্দিকৈ আহিব লগা হৈছে মানে আমি গৈ আছোঁ এতিয়া লংকা ভিন্দৰ ফ্ৰেণ্ড এজন আছে তেওঁক লগ কৰিবলৈ আৰু তেওঁৰ ওচৰত গৈ পেলাই আমি ক'ত পালোগে চাওকচোন এতিয়া আমি আহি পাই গ'লো কঠিয়াতলি ব্ৰিজ একদম সবতে মানে নতুন নতুন ফ্লাইঅভাৰ বনাই আছে আৰু আমাৰতো তাত মানে নতুন ফ্লাইঅভাৰ হ'লে নিমালি কেনেকুৱা লাগিছে আমাৰ লগত ফুৰিবলৈ আহি কৈ দিয়া আৰু এইফালে আমাৰ এয়া মাইনা শুলে একদম এয়া পুৰা শুলে টোপনি এইফালে নিমালি আছে আৰু এইফালে আমাৰ বাইদেউ মুখ লুকুৱা বাইদেউ আৰু এইফালে আমাৰ ড্ৰাইভাৰ ছাৰ আমাৰ মানে চৰকাৰী ড্ৰাইভাৰবিলাক একদম কি ক'ব মানে মাতবোল নিদিয়ে আৰু নে কি চৰকাৰী ড্ৰাইভাৰ কিবা এটা কৈ দিয়ক আৰু মই এতিয়া আহি কোন জেগা পালো নাজানো মানে আগত বহিছোঁ যেতিয়া ভিডিঅ'হে কৰিব লাগে মেইন জেগাটো আহি পাইছোঁহে মানে আৰু অলপমান আছে যাক লগ কৰিব আহিছোঁ মানে তেওঁ কোনখিনি জেগাত থাকে সেইটো আমি ইমান ভালকৈ নাজানো এতিয়া যাব লাগিব আহি আছোঁ আৰু লেলাই কৰি ন নিমালি কি কোৱা কিবা এটা কৈ দিয়া আৰু আজি ব্লগটো মানে বৰিঙে হৈ আছে একো হেৰি হোৱাই নাই কোৱা কিবা এটা গান শুনিছো আহি সেইটো কিনো দেখাম আৰু আহি থকাখিনিকে দেখাবলৈ ভালো নালাগে সেইকাৰণে মানে অলপকৈ ভিডিঅ' কৰিছোঁ গৈ পাই লওঁ কাক লগ কৰিব আহিছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু আমাৰ অসমৰ নহয় তেওঁ সুদূৰ ক'ৰ বোলে হা চাউথৰ হয় তেখেতক লগ কৰিব আহি আছোঁ এখন হৈছে বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰেদি আমি আহি আছোঁ এখন ব্ৰহ্মপুত্ৰ হয় সৰু সুৰা এখন ব্ৰহ্মপুত্ৰ ইফালৰ পৰা গাড়ী গ'লে সিফালে ৰখি দিব লাগে সিফালৰ পৰা আহিলে ইফালৰ পৰা ৰখি দিব লাগে সেইকাৰণে এইখনৰ নাম মই দিছোঁ সৰু ব্ৰহ্মপুত্ৰ নিমালি একদম আহি আছোঁ নহয় দেই গাইজ এনেইহে কৈছোঁ কিন্তু আপোনালোকে আকৌ যি টি কমেণ্ট নিদিব আমি জাষ্ট গাড়ীৰ পৰা নামিছিলোঁহে 1 মিনিটৰ কাৰণে নামিছোঁ আকৌ মানে উঠিবলৈ হ'লেই আকৌ মানে বেলেগ এটা জেগাত যাম আৰু মেইন আলহী হৈছে এয়া এই আলহীক লগ কৰিব আহিছোঁ অসমীয়া বুজি একো নাপায় হাই বল দো বাছ হাই আৰু মানে আমি এতিয়া বেলেগ এটা জেগাত যাম তোমাৰ ভাল বল দো কি আপোনালোকৰ ভাল আপোনালোকৰ ভাল কৈ দিয়ক আপোনালোকৰ ভাল লেকিন क्या है मुझे नहीं समझ आ रहा মানে হিন্দীয়ে বুজি পায় কিন্তু অসমীয়া বুজি নাপায় একো নহয় যি নহওক তেওঁ যে ক'বলৈ চেষ্টা কৰিছে সেইটোৱে বহুত এতিয়া আমি বেলেগ এটা ডেষ্টিনেশ্যনত গৈ আছোঁ ক'ত যাওঁ আমি নিজে নাজানো মানে উল্টা পুল্টা ঘূৰি ফুৰিছোঁ আৰু এইফালে আমাৰ দেহা উঠি গ'ল দেহা হাই কোৱা হাই হেল্ল' কোৱা হেল্ল' গাইজ কৈ দিয়া তাই ৰাতিপুৱাৰ পৰা মানে নিজে মোবাইলটো লৈ প্ৰেক্টিচ কৰি আছে হেল্ল' গাইজ কৈ আছিলে তুমি যে অথনি কৈ আছিলা হেল্ল' গাইজ কৈ দিয়া হেল্ল' গাইজ কৈ দিয়া এতিয়া খোৱাৰ পৰা উঠিছা কাৰণে মন ভাল নহয় আমি বেলেগ জেগাত যাম ন খোৱা অ'কে তেওঁক যিহেতু লগ পালোৱেই এতিয়া আমি ভাবিলোঁ অলপমান ফুৰিব যাওঁ বুলি ক'ত গ'লো চাওঁ এতিয়া আমি আহি পাই গ'লো কোকা আহিছোঁ মানে ইমান টাইম ৰাস্তাটো ধৰিব পৰা নাছিলোঁ ইয়াতে মই আগত আহি পিকনিক খাই কৰি গৈছোঁ প্লিজ বন্ধ কৰি দিয়া এইটো কপিৰাইট লাগি যাব মোৰ মানে এতিয়া মনটো ভাল লাগিছে আৰু চাওক না ৱাও কি ধুনীয়া মানে মই আগতে জানা হয় ঘৰৰ পৰা কিবা কিবি বনাই আনিলোঁ হয় ইয়াতে খাবলৈ চাওক না ইমান ধুনীয়াকৈ একদম জুৰিৰ পৰা পানী আহি আছে আমি আহি পাই গ'লো কোকা পাইছোহি আমি মেইন ডেষ্টিনেশ্যন পাই গ'লো কোকা वाओ संडे बंद तो नहीं है अच्छा अभी तो बंद है क्या करे আৰু আমি এটা মানে মেইন জেগাটোলৈ যাবলৈ এয়া দেখিছেনে 150 টকা দি টিকেট কাটোতেহে যাব পাম মানে নহ'লে যাব কি জেমছ খাবা হাতত জেমছ দেখিছে যে এতিয়া গৈ থাকোঁ জেগাটো মই আগত আহিছোঁ বাৰু পিকনিক খাব আহিছিলোঁ আজি আকৌ এবাৰ আহিছোঁ এইটোৱে হৈছে মেইন জেগাটো মানে পিকনিক স্পট হয় এইটো একদম মানে ঠাণ্ডা দিনত আহিলে আৰু বেছি ভাল লাগে ইয়াতে মই আহিছোঁ ডিচেম্বৰ মাহত আহিছিলোঁ পিকনিক খাবলৈ তেতিয়া মানে বহুত ধুনীয়া লাগে ইয়াতে পানী মোৰ আছে সিটো চাইডে আৰু এইফালে আছে কোকা না ইমান ধুনীয়া জেগাটো মানে ইয়াতে পিকনিক টাইমত আহি আৰু বেছি ভাল লাগে তথাপিও মানুহ আজি চাওক বহুত আছে এইফালে বটিং কৰি আছে ইফালে পানী মোৰ আছে আৰু এইফালে কোকা আমি কোকা আহিছোঁ মানে
বহুত ভাল লাগিছে জেগাটো মই আগত আহিছোঁ বাৰু পিকনিক খাবলৈ আহিছিলোঁ তেতিয়া আহোঁতে আহিছোঁ মানে আমাৰ দেউতাৰ পাৰ্টিৰ লগত আজি আকৌ আহিলোঁ মানে আমি গমেই পোৱা নাছিলোঁ এইফালে যে আহিলে ককা পাম এইখিনি ব্ৰিজখন দেখিয়ে মনত পৰিছে মই আগত এইটো জেগাত আহিছোঁ বুলি ধুনীয়া এটা ভিউ ভাল ফটো চটো মাৰি আৰু তাৰ পৰা ওলাই কৰি আহোঁতে আমাৰ সন্ধিয়া লাগিলে সেইকাৰণে সন্ধিয়া ভাবিলোঁ লাইটকৈ কিবা এটা খাওঁ বুলি যিহেতু দুপৰীয়া ভাবিছিলোঁ আমি ভাত খাম বুলি হোটেলত কিন্তু তাত ওচৰত কোনো হোটেল নাই সেইকাৰণে আমি খাব নোৱাৰিলোঁ আৰু ৰেষ্টুৰেণ্টত সোমালোঁ ভাবিলোঁ কিবা অৰ্ডাৰ কৰোঁ বুলি মই ফ্ৰাইড ৰাইচ ল'লোঁ বাহঁতে বিৰিয়ানী অৰ্ডাৰ কৰিছিলে আৰু বহুত কিবা কিবি অৰ্ডাৰ কৰিছিলে মই পাহৰি গ'লোঁ যিহেতু আমি দুদিনৰ আগত গৈছিলোঁ এইটো দুদিনৰ আগৰ ভ্লগ হয় মই আজি আপলোড কৰিছোঁ আৰু এইফালে দেখিছেনে নাই ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ৰাইজ আঁতৰি দিয়ক বাৰু অকণমান ধেমালি কৰিলোঁ মানে এইটো মই ভিডিঅ' ক্লিপটো লগাই ৰাখিলোঁ বোলো অকণমান লগাই দিম বুলি আৰু এইফালে আমাৰ ইয়াত খানা অৰ্ডাৰ কৰিছিলোঁ যে আহি গ'ল খালোঁ কৰিলোঁ ভাল লাগিলে বহুত ভাল লাগিলে দিনটো যিহেতু আমি ঘৰৰ পৰা মানে 12টা বজাত প্লেনিং বনাই পেলাই গ'লোঁ আৰু ভাবা নাছিলোঁ ককা যাম বুলি আৰু আজি ভিডিঅ'টো ইমানেই আছিলে কেনেকুৱা লাগিলে জনাব যদি চাই ভাল লাগিলে তেন্তে হ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আজিলৈ আহিছোঁ বাই বাই